মই যেহেতু এইবিলাক আমাৰ অসম গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ পৰা যিবিলাক স্কিমৰ জৰিয়তে মোক যিবিলাক মানে মাডাৰ পেন কৰাই হওক বা অন্যান্য কিবা কল খেতি কৰাই হওক এইবিলাক পাৱাৰ পিছত মই কি অৱস্থা আছিলোঁ আজি কি অৱস্থালৈ আহিব পাৰিলোঁ গতিকে সেইকাৰণে মই অসম চৰকাৰক এইখিনি সুবিধা দিয়াৰ কাৰণে মই অসম চৰকাৰক মই ধন্যবাদ দিব লাগিব কাৰণ কিয় যেহেতু মোক এজন খেতিয়ক হিচাপে স্বীকৃতি দিছে অসম গৌৰৱ দিছে পদ্মশ্ৰী বঁটা দিলে তে মোক এজন ভাল খেতিয়ক হিচাপে স্বীকৃতি দিছে গতিকে মই তাতকৈ আৰু মই কি কৰিম গতিকে সেইকাৰণে অসম চৰকাৰক মই ধন্যবাদ দিছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টকো মই পদ্মশ্ৰী বঁটা মোক যে চিলেক্ট কৰিছে সেইকাৰণে মই পদ্মশ্ৰী বঁটা পোৱাৰ কাৰণে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালকো মই ধন্যবাদ দিছোঁ আৰু কি